মানে নাচিবা কোন ওলা Hello guys, welcome to my YouTube channel. আজি মই আহি আছো কাজিৰঙাৰ অকিটলৈ আৰু এফালে দেখিছে আৰু মোৰ লগত আছে আমাৰ ইয়া দেৱ আছে আৰু ইয়াৰ লগতে যাম চালকেয়া স্পীড চলাব পোৱা নাই 40 চলাইছো আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব তই মোক চাঙৰে লংলেঙৰ কাষৰে তই মোক চাঙৰে পাহাৰীয়া লখুৱা তোৰ মন লাইট আছে এইবিলাক ফটোবিলাক চব এইবিলাক আৰ্ট গেলাৰীত আহিছোঁ কেনেকুৱা লাগিছে চাব এইটো চক চফেটা ৰাইচ গেলাৰীলৈ আহিছোঁ ধানৰ ভঁৰাললৈ আৰু চক এইবিলাক ধান হয় বহুত প্ৰজাতিৰ ধান আছে এইটো চব এইবিলাক ধান চব কি ধান আছে ইয়াতে আছে বহুত ধৰণৰ ধান আছে টোটেল ধান কিমান আছে 310 বিট আছে আৰু কি আছে এইটো গেলাইত পিছফালে আছে কিছুমান মানে অফাৰৰ কিছুমান আছে মছলা কিছুমান ভেৰাইটি আছে হয়নে এইটো মছলা ভেৰাইটি মছলা লিখা আছে এইবোৰ কালেকশ্যন হয় দেই উত্তৰ পূৰ্বাঞ্চলৰ কালেকশ্যন হয় প্ৰিজাৰ্ভ কৰা হয় মানে দেখাবলৈ অকল ধনিয়া চনিয়া আছে না এইবিলাক কি বস্তু মেডিচিনেল হেল্ল মেডিচিন এইবোৰ ইণ্টাৰ নৰ্থ ইষ্ট কালেকশ্যন উত্তৰ পূৰ্বাঞ্চলৰ গোটেইখিনি ইয়াত মানে জাষ্ট প্ৰিজাৰ্ভ কৰা হৈছে মানে সংগ্ৰহ শ্ব'কেছ দেখাবলৈ তাৰপিছত এইটো কল্যাণী এইবোৰ আচাৰ কিছুমান আছে কল্যাণী আমলখি আচাৰ ঠিক আছে কেকটাছ চাবলৈ আহিছোঁ আৰু চক এইবিলাক আমাৰ এই ভাইটি দেৱাক গাইড হিচাপে আহিছে দেৱা এইবিলাক কি বস্তু কৈ যোৱাচোন এইটো কয় মুন কেকটাছ বুলি কয় এইবিলাক এই বগাটো নহয় এইটো ফুল নিচিনা ফুলটো ফুলটো মুন কেকটাছ বুলি কোৱা হয় এই বস্তুটো মুন কেকটাছ বুলি কয় এইটো এল'ভেৰা কেকটাছ বুলি কয় এইটো প্ৰায়ভাগ মানুহে জানে এইটো কি বস্তু বাৰু ৰঙালাও নেকি ৰঙালাও টাইপৰ মানে কাঁহী টাইপৰ মানে কেকটাছে হয় ন কেকটাছে হয় এইটো কি কেকটাছ এইটো বল কেকটাছ বুলি কয় বলটো নিচিনা হয় ন নিচিনা হয় মানে এইটো ইয়াত পোৱা নাযায় মানে আচ্ছা ইয়াত কিমান বিধ কেকটাছ পোৱা যায় এইটো আমাৰ 210 বিধ কেকটাছে আছে ঠিক আছে আৰু এইবিলাক কি বাৰু এইটো কি এইবিলাক ছটা কেকটাছ বুলি কয় মানে ইয়াত নামটো লিখিব পৰা যায় ইয়াত লিখা আছে কিন্তু সেইটো নামটো কেলে লিখা বেয়া হয় মানে বস্তুটো বেয়া কৰি দিয়ে মানে ইয়াত লিখিব দিয়া নাযায় আচ্ছা
এইটো চাওক অক্টোপাছ কেকটাছ হয় অক্টোপাছৰ দৰে দেখিবলৈ আৰু এইটো এল'ভিয়া চাগে হয় নাই এল'ভিয়া নেকি এল'ভেৰা এইবিলাক সৰু সৰু কি এইবিলাক এল'ভেৰা এনেকুৱা মানে সৰু এল'ভিয়া প্ৰজাতি হয় এইটো আমাৰ চাইডে আছে নেকি এনেকুৱা টোটেল আছে 210 বিধ আছে এইটো বন প্ৰজাতিৰ নিচিনা কেকটাছ আচ্ছা এইটো কেকটাছ হয় না এইটো আমি চাই হৈ গ'ল এতিয়া মেডিচিন প্লাণ্টলৈ গৈছোঁ এইটো চাওক শিৱজতা এইটো লিখা আছে নাম শিৱজতা নয়া বগৰী কুকুৰা ঠেঙীয়া আহিনা কি আছে কুকুৰা ঠেঙীয়া এইটো আছে এইবিলাক মেডিচিন প্লেন হয় ন মধুৰিআমটো এইটো গম পাওঁ বাৰু চকলা টেঙা উত্তৰ পূৰ্বাঞ্চলত থলুৱা লিলি ফুলৰ বাগিচা হয় এখন বিলম্বী টেঙা কচমেটিকৰ বস্তু ব্যৱহাৰ হয় শিপাটো এই শিপাটো শক্তিকতে খায় এইটো কি নাম ক'লা মচুৰি বুলি কয় ক'লা মচুৰি এইটো কি শিপাটো খায় আচ্ছা পাউডাৰ এটা বনায় এইটো কয় তেজ বুলি পায়ৰীয়া বেমাৰ হ'লে এইটো ব্যৱহাৰ কৰিলে ভাল ব্লাড প্ৰেছাৰৰ কণ্ট্ৰলৰ কাৰণে ব্যৱহাৰ কৰিছোঁ কি নাম এইটো কাউৰী মণি এই গুটিটো খায় নেকি গোটেইটো নাখায় এইটো আপোনাৰ মালা বনাই পিন্ধে পিন্ধিলে ভাল হয় এইটো কয় জমলখতে বুলি কষ্টচ জণ্ডিছৰ কাৰণে ভাল এইটো দুপৰ টেঙা কিডনী ষ্টনৰ কাৰণে ভাল এইটো গন্ধি কচু বনচনা বুলি কয় এইটো গেষ্ট্ৰিক আলচাৰৰ কাৰণে ভাল আৰু ইয়াৰ যোনটো আলু আছে সেইটোৰ পৰা পাৰফিউমত ব্যৱহাৰ কৰা এইটো চব কুঞ্জলতা কুঞ্জলতা জহাপাত হয় জহাপাত এইটো কিছুমান নৰ্মেল চাউলৰ যেতিয়া আপুনি দি দিয়ে দিলে মানে এইটো জহা চাউলৰ লেখীয়া গোন্ধ হয় এইটো চক এইটো যদি ঘৰত ৰাখে মানে সাপ নাহে স্নেক প্লাণ্ট জাঠি গুমনি পৰা ইলাচি হয় গুটি লাগে ইলাচি গছ লতা চক ইয়াৰ ছালটো যদি খায় মানে বেছি এই গলাটো ভাল হয় মানে মাতটো ভাল হয় খাব লাগিব মই Ahoy, nasali, hoy, biru palahi. Lahe lahe gori tehe nasali, ahadu emane, nasifa kumula, pokhina nura vitar.